Question number 1. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি? উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। Question number 2. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি? হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 3. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি? উত্তৰ হ'ব ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। Question number 4. প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ হ'ল আনন্দৰাম বৰুৱা। Question number 5. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি? উত্তৰ হ'ব পাৰ্বতী কুমাৰ গোস্বামী। Question number 6. সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী জনৰ নাম কি? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। তেওঁক বনফুল নামেৰেও জনা যায়। নম্বৰ 7. প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। নম্বৰ 8. প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ হ'ব অচ্যুত শইকীয়া। Question number 9. অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ হ'ব মহানন্দ দাস। Question number 10. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হ'ব 1882 চনত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। Question নং 11. প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? উত্তৰ হ'ব প্ৰহ্লাদ চৰিত্ৰ। Question নং 12. অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ হ'ব বসন্ত দাস। 13. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। Question নং 14. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব সৈয়দ আলবৰা তাইমুৰ। Question নং 15. অসমৰ জলপথ প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? উত্তৰ হ'ব 1847 চনত। Question নং 16. অসমৰ সাহিত্য সভাৰ প্ৰথম অধিৱেশনত কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব 1917 চনত। Question নং 17. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ হ'ব আকবৰ হাইদৰি। Question নং 18. অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰ হ'ব কলোনেল কিটিং। Question নং 19. অসমক আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? উত্তৰ হ'ব মহম্মদ ইবন বখতিয়া। Question নং 20. অসমৰ সাহিত্য সভাৰ প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি আছিল? উত্তৰ হ'ব চন্দ্ৰকান্ত অভিধান। Question নং 21. প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি? উত্তৰ হ'ব ৰুক্মিণী হৰণ। Question নং 22. প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব যাত্ৰীকৰ যাত্ৰা। বংটো জ্ঞানত ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনখন সিলেক্ট কৰি অল সিলেক্ট কৰিব, তেতিয়া আপুনি আগন্তুক ভিডিঅ' সকলো পুনৰাই আপডেট পাই থাকিব।
ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ।